সো হেল্ল' এণ্ড গাইজ, মই হ'লো বুবুল লোহাৰ। সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো মোৰ মিনি ব্লগটো আপোনালোকে সকলোৱে চাব। আৰু আজি আপোনালোকে ক'বলৈ পাই সুখী হৈছোঁ যে বহুত দিনৰ মূৰত আজি মোৰ ৱাইফৰ মোবাইলটো প্ৰায় আজি 4-5 বছৰমান হৈ গ'ল। তো তাইৰ মোবাইলটো কালি পৰহি অকণমান ভাঙি গ'ল। তো তাইৰ ভাগৰ ইউটিউব চেনেল আছে, ফেচবুক পেজ আছে, ইনষ্টাগ্ৰাম আছে। তো সেইবোৰত ভিডিঅ' দিব পৰা নাই। সেইকাৰণে ভাবিছোঁ আজি নতুন মোবাইল এটা ল'বলৈ যাওঁ। তো তাইৰ ওচৰতো কেইটকামান আছে, মোৰ ওচৰতো কেইটকামান, দুইটাই মিলাই কিনি কিবা এটা মোবাইল এটা ল'বলৈ যাওঁ বুলি ভাবিছোঁ। তো চাওঁ, যদি নিমিলেগৈ আৰু অকণমান ডাউন পে'মেণ্ট কিবা এটা কৰি ল'ব লাগিব লোন হিচাপে। কিন্তু মই লোনৰ বিষয়টো যদিও জানো, হ'লেও উপায় নাই আৰু এতিয়া মোবাইল এটা এমাৰ্জেঞ্চি হৈছে, সেইকাৰণে যাওঁ। এতিয়া চেপনলৈ আমি ওলাইছোঁ। তো বৰ্তমান আজি পথাৰৰ পৰা আহি কিনি খেতি বাতি আজি শেষ কৰিলোঁ। তো জাষ্ট অলপ কাম বাকী আছে, পথাৰৰ জেওৰাখিনি দিবলৈ আছে। তো সেই মোবাইলটো আপোনাৰ কি গতি হৈ গ'ল কি নহ'ল, তো এয়া চাই লওক। এয়া চাওক, মোবাইলটো মানে কি হ'ল, ডিছপ্লেটো আপোনাৰ এনেকৈতো চফাই দেখাইছে, কিন্তু বৰ কিবা ধুন্দুৰা টাইপৰ দেখিছে। আৰু এক চাইডটো ডিছপ্লেটো মানে এই চুকটো ভাঙিয়ে গ'ল একেবাৰে। তো ভাবিছিলোঁ ডিছপ্লেটোৱে চেঞ্জ কৰি দিম। তো মোবাইলটো অকণমান হেং মাৰিছে। এইটো চেমচাঙে হয়, চেমচাং 30 কিবা এটা হয়। তো ইমানকৈ নাজানো, হ'লেও আৰু এয়া ৱাইফো ওলাই আছে যাবলৈ। আজি নতুন মোবাইল পাব যে বহুত ফূৰ্তিত আছে। তো সেয়ে আছে, এতিয়া গৈ লওঁ চেপনত, আপোনালোকক দেখুৱাম কেনেকুৱা মোবাইলক কি ধৰণৰ ল'ম। তো যদি এইটো দিব পাৰোঁ দিম, আৰু এক্সচেঞ্জ হিচাপে কিবা এটা কৰি চাওঁ আৰু ডাউন পে'মেণ্ট হিচাপে। তো কি কওঁ, ডাউন পে'মেণ্ট হিচাপে ল'ম আৰু তেনেকৈতো পইচা পাতি নাই। তো সেয়ে তো ল'ৰাকেইটাও কৈছে যে এই মোবাইলটো নিদিবি, ভাল লাগে বুলি কৈছে। তো ইহঁতক লাগে, তো ইহঁতক অকল মোবাইল চাই থাকিলে নহ'ব। সেয়ে ঠিক আছে, ইমানটোতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।